দীঘলীয়া কথা ক'ব বিচৰা নাই, কিন্তু কিছুমান কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। ভাৰত স্বাধীনতাৰ এই ৭৮ বছৰৰ সময়ত আমি চবে এটা সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা সুস্থ সামাজিক বাতাবৰণ, আমাৰ এটা ভাল এটা শিক্ষাৰ পৰিৱেশ আৰু সকলো গ্ৰাম্য অঞ্চলতে হওক টাউনতে হওক সকলো যাতে ভাল অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কিছুমান পথ আৰু কিছুমান সুবিধা আমাৰ ৰাইজে বিচাৰিছে। কিন্তু শেহতীয়াভাৱে অসমৰ ৰাজনীতিত আমি যিটো বিভিন্ন ধৰণৰ যিটো নাটক দেখিবলৈ পাইছোঁ, যিটো আমি ড্ৰামা দেখিবলৈ পাইছোঁ, যি ৰাজনৈতিক কথাবিলাক পৰিৱেশবিলাক চলি আছে, এই ৰাজনৈতিক ড্ৰামাবিলাক নাটকবিলাক পৰিৱেশবিলাক অসমৰ 140টা জনগোষ্ঠী, বড়োলেণ্ডে হওক বা আমাৰ কাৰ্বি আংলঙে হওক, ডিমা হাছাৱে হওক, মিচিং কাউন্সিলে হওক, ৰাভা কাউন্সিলে হওক, তিৱা কাউন্সিলে হওক বা কোনো এটা অঞ্চল আগুৱাই নিয়াত কোনো ধৰণৰ সহযোগ বা সহায় নকৰিব। ৰাজনৈতিক নাটকবিলাক বহুত ওপৰত উঠি গ'ল, যি নাটকবিলাক এটা ডাঙৰ ভেলকিবাজি আমাৰ মানুহৰ আগত চলি আছে। এজনে এটা কথা কয়, আনজনে এটা কথা কয়, কিন্তু কাৰো মুখত দুখীয়া মানুহৰ কাৰণে কি কৰিব, মহিলাৰ কাৰণে কি কৰিব, ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, বানপানী আহিলে কি কৰিব, আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় সম্পদবিলাক আমি কেনেকৈ সুৰক্ষা কৰিম আৰু অনাগত দিনত আমাৰ মানুহবিলাকৰ যি ডিগনিটি, যি আত্মসন্মান ৰক্ষাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ভাষা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কোনো কথা আলোচনা কৰা আমি দেখিবলৈ পোৱা নাই। আমি কোনো আলোচনা কৰা দেখিবলৈ পোৱা নাই। ধৰ্মৰ নামত কাৰোবাক গালি গালাজ কৰা, জাতিৰ নামত কাৰোবাক গালি গালাজ কৰা, কিবা ক্ৰিটিচাইজ কৰা, এই কথাবিলাকে আমি দেখিবলৈ পাই আছোঁ। গতিকে আজি ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৮ বছৰত যদি বিশ্বগুৰু হ'বলৈ বিচাৰিছে, বিশ্বৰ ভিতৰতে আগশাৰীৰ এটা দেশ হ'বলৈ বিচাৰিছে, আমাৰ ৰাজ্যখনতো ৰাজনীতিক এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগিব। আমাৰ ৰাজনৈতিক বাতাবৰণ ঠিক হ'ব লাগিব, পলিটিকেল ষ্টেবিলিটি থাকিব লাগিব। ইয়াত যদি আমাৰ প্ৰত্যেক মাহত বেলেগ এটা পৰিৱেশ আনি সামাজিক অস্থিৰ হয়, ৰাজনৈতিক অস্থিৰ হয়, এই পৰিৱেশবিলাক আহি থকা প্ৰজন্ম, আহি থকা যুৱ প্ৰজন্মক এটা সুস্থ পথত আগুৱাই নিয়াত কোনো ধৰণে সহায় নকৰিব। বড়োলেণ্ডত আমাৰ চৰকাৰ ছেপ্টেম্বৰ মাহত নিৰ্বাচন হোৱাৰ পিছত আমাৰ চৰকাৰ নাই, আৰু আপোনালোকে দেখিবলৈ পালে UPPL চৰকাৰ যোৱাৰ পিছত সেই আগৰ যিটো 30-40 বছৰৰ পৰিৱেশ বড়োলেণ্ডত আকৌ ঘূৰি আহিল। ইয়াত অশান্তি হ'ল, ইয়াত হিংসা হ'ল, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ ভেদাভেদ সৃষ্টি হ'ল। যি 26টা জনগোষ্ঠীৰ মাজত UPPLে সমন্বয় গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ মাজত UPPLে মৰম স্নেহ বিশ্বাসেৰে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীকে ভূমিৰ অধিকাৰ প্ৰদান কৰা, সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা, সামাজিক অধিকাৰ প্ৰদান কৰাৰ কাৰণে UPPL দলে কাম কৰিছিল, এই পৰিৱেশবিলাক আজি নাইকিয়া হৈ গ'ল। অৰুণোদয়ৰ নামতো পইচা লোৱা আৰম্ভ হৈছে, PMI ঘৰৰ নামত পইচা লোৱা পুনৰ আৰম্ভ হৈছে, চাকৰিৰ নামত বহুত ডাঙৰ এটা মাৰ্কেট কোকৰাঝাৰত আৰম্ভ হৈছে। চেণ্ডিকেট শ্ৰীৰামপুৰৰ পৰা আদি কৰি আজি কোকৰাঝাৰত যিসকল কণ্ট্ৰেক্টৰ আহিছে, এইবিলাক চব বাহিৰৰ কণ্ট্ৰেক্টৰ। আমাৰ দিনত কোৱা হৈছিলে এতিয়া অকল কণ্ট্ৰেক্টৰ নহয়, ৰাজনীতিক দালালি কৰা মানুহবিলাকক বাহিৰৰ পৰা হায়াৰ কৰিছে, আমি চব নাম দিব পাৰোঁ। এতিয়া আমাক আগতে কৈছিলে যে ইয়াত বাহিৰৰ মানুহ কাম দিছে, বাহিৰৰ মানুহ কণ্ট্ৰেক্ট কৰিবলৈ আহিছে, লোকেল মানুহ কণ্ট্ৰেক্ট পোৱা নাই। আজি কণ্ট্ৰেক্ট মাত্ৰ নহয়, এই বৰ্তমান যি চৰকাৰ চলি আছে ইয়াত অকল কণ্ট্ৰেক্ট নহয়, যি ৰাজনীতিক যি তেখেতসকলক পথ প্ৰদৰ্শন কৰি আছে, ৰাজনীতি দালালিও বেলেগে কৰি আছে। এনেকুৱা এটা পৰিৱেশত বড়োলেণ্ডত 35 লাখ জনগণৰ ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে। অসমৰ 3.5 কোটি মানুহৰ ভৱিষ্যতৰ কথা আছে। এইকাৰণে UPPL দলে যোৱা 5টা বছৰত 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত অস্ত্ৰ শস্ত্ৰ এই অঞ্চলৰ পৰা সকলো নিৰ্মূল হোৱাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত বড়ো অনাবড়ো এই পৰিৱেশবিলাক নাইকিয়া কৰি সুস্থ পৰিৱেশ গঢ়াৰ কাৰণে আমাৰ বিধায়কসকলে কাম কৰিছিল। অসম বিধানসভাৰ মজিয়াত যায় আমাৰ যিটো একত ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, যিটো চুক্তি ৰূপায়ণ হ'ব লাগে, শিক্ষা দীক্ষা ঠিক হ'ব লাগে, বানপানীৰ সময়ত আমাৰ মানুহে সাহায্য পাব লাগে, বিভিন্ন কথাবিলাক বিধায়কবিলাকে কৈছিলে। এইবাৰ এই 5 বছৰত এই এপ্ৰিল মাহত হ'ব লগা নিৰ্বাচনত আমি যি বড়োলেণ্ডৰ 15টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাৰ কাৰণে আমি ৰেডি হৈ আছো। আৰু এইবাৰ আমাৰ বিধায়কসকলে বড়োলেণ্ড অঞ্চলৰ 35টা জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ বিধানসভাত মাত মাতাৰ লগতে অসমৰ 140টা জনগোষ্ঠী, যি জনগোষ্ঠীবিলাক এতিয়ালৈকে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হোৱা নাই, তেখেতসকলৰ কাৰণে আমাৰ বিধায়কসকলে যায় অসমৰ মজিয়াত এটা সুস্থ অসম গঢ়াৰ কাৰণে, শান্তিৰ অসম গঢ়াৰ কাৰণে, প্ৰগতিৰ অসম গঢ়াৰ কাৰণে, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু যি আমাৰ শিক্ষাৰ এটা ভাল পৰিৱেশ গঢ়াৰ কাৰণে মাত মাতিব। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি সদায় বিচাৰো পৰিৱেশটো ভাল হওক, শান্তি হওক, নিৰাপত্তা থাকক, আমাৰ মাজত
ভাতৃত্ববোধ মৰম স্নেহ থাকক, কিন্তু কিছুমান ৰাজনীতিক নেতাসকলে আমাৰ মাজত বিভাজন সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰে। তেখেতসকলে সদায় পলাৰাইজ কৰিব বিচাৰে, জাতিৰ নামত ধৰ্মৰ নামত সমাজখন ভাগাব বিচাৰে, সমাজখন ভাঙিবলৈ বিচাৰে। কিন্তু UPPLে আমি প্ৰতিজ্ঞাবদ্ধ, সমাজখন আমি কোনো কাৰণত ভাঙিবলৈ নিদিওঁ, কোনো হিংসা হ'বলৈ নিদিওঁ, গণতন্ত্ৰটো কোনো কাৰণত আমি দুৰ্বল হ'বলৈ নিদিওঁ। আহি থকা প্ৰজন্মৰ কাৰণে এটা শক্তিশালী গণতন্ত্ৰ গঢ়ি তুলিব লাগিব, য'ত সকলোৰে বাক স্বাধীনতা থাকিব, য'ত সকলোৱে নিজৰ মনৰ কথা ক'ব পাৰিব, য'ত সকলোৱে নিজৰ গাঁৱৰ কাৰণে, নিজৰ অঞ্চলৰ কাৰণে, নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে, নিজৰ চাব ডিভিজনৰ কাৰণে মুক্তভাৱে সিদ্ধান্ত ল'ব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। ইয়াত কাৰোবাৰ দাদাগিৰি নচলিব, ইয়াত কাৰোবাৰ হিংসা নচলিব, ইয়াত কোনোবা দাদাগিৰি কৰি কথা কোৱা নচলিব। আজি বড়োলেণ্ডৰ কিবা এটা ঘটনা হ'লে তৃতীয় পক্ষৰ নাম লয়, বড়োলেণ্ডৰ কিবা এটা হ'লে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই বুলি কয়। যোৱা 5টা বছৰত কি আমাৰ তাত পুলিচ প্ৰশাসন আছিল নেকি? যোৱা 5টা বছৰত গোটেই থাৰ্ড পাৰ্টিবিলাক গোটেই শুই আছিলে নেকি? কোনো এনেকুৱা নাছিলে। UPPLৰ ৰাজনীতিক দূৰদৰ্শিতা আছিলে, UPPLৰ নিজৰ সিদ্ধান্ত আছিলে, UPPLৰ নিজৰ চিন্তা আছিলে, বিবেক আছিলে। এই হিচাপে আমি ৰাইজৰ লগত কাম কৰিছিলো। এইকাৰণে আমাৰ চিডলি সমষ্টিৰ